নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আমাৰ আন এটি ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত কেইটামান আসাম পুলিচৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ আলোচনা কৰিবলৈ ওলাইছো। ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে উপকৃত হ'ব। এতিয়া আহিছো 1 নম্বৰ কুৱেশ্যন, নিম্নলিখিত কোনখন দেশৰ সৈতে অসমীয়া আন্তৰ্জাতিক সীমান্ত ভাগ বতৰা কৰে? তলত অপচন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভূটান আৰু বাংলাদেশ। শুদ্ধ উত্তৰটো কি হ'ব? অপচন গ ভূটান আৰু বাংলাদেশ। নেক্সট কুৱেশ্যনটোলৈ আহিছো। 1924 চনত অসম সাহিত্য সভাৰ আনুষ্ঠানিক পঞ্জীয়ন হোৱাৰ আগতে অসম সাহিত্য সভাৰ নাম কি আছিল? তলত অপচন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অসম সাহিত্য সন্মিলনী। শুদ্ধ উত্তৰটো কি হ'ব? অপচন গ অসম সাহিত্য সন্মিলনী। নেক্সট কুৱেশ্যনটোলৈ আহিছো। নিম্নলিখিত কাক কলাগুৰু বিষ্ণু ৰাভা বঁটা 2021 চনত প্ৰদান কৰা হয়? তলত অপচন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন গ সোণাৰাম নাথ। শুদ্ধ উত্তৰটো কি হ'ব? অপচন গ সোণাৰাম নাথ। নেক্সট কুৱেশ্যনটোলৈ আহিছো। নিম্নলিখিত কোনটো দপ্তৰ মন্ত্ৰালয় সৰ্বানন্দ সোণোৱালৰ সৈতে সম্পৰ্কিত? তলত অপচন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ক আয়ুষ মন্ত্ৰালয়। নেক্সট কুৱেশ্যনটোলৈ আহিছো। CAA বিল কেতিয়া কাৰ্যকৰী কৰা হৈছিল? CAA বিল কেতিয়া কাৰ্যকৰী কৰা হৈছিল? তলত অপচন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ক 10 জানুৱাৰী 2020। নেক্সট কুৱেশ্যনটোলৈ আহিছো। যিকোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ ন্যূনতম বয়স কিমান? যিকোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ নিম্নতম বয়স কিমান? তলত অপচন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন গ 25 ইয়াৰ্ছ। নেক্সট কুৱেশ্যনটোলৈ আহিছো। আহোম বিবাহক জনপ্ৰিয়ভাৱে কি বুলি জনা যায়? তলত অপচন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ক চকলাং। নেক্সট কুৱেশ্যনটোলৈ আহিছো। 2021 চনৰ নোবেল শান্তি বঁটা কোনে লাভ কৰিছিল? তলত অপচন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মাৰিয়া ৰেছা আৰু দিমিত্ৰী মুৰাটভ। শুদ্ধ উত্তৰটো কি হ'ব? অপচন গ মাৰিয়া ৰেছা আৰু দিমিত্ৰী মুৰাটভ। নেক্সট কুৱেশ্যনটোলৈ আহিছো। জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? তলত অপচন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। অপচন ক চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যনটোলৈ আহিছো। নিষ্ঠা নদীত যোগদান কৰাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? কুৱেশ্যনটো কি হ'ব? নিষ্ঠা নদীত যোগদান কৰাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? তলত অপচন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ক যমুনা। নেক্সট কুৱেশ্যনটোলৈ আহিছো। অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন অনুষ্ঠিত ক'ত হৈছিল? তলত অপচন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন খ শিৱসাগৰত। শিৱসাগৰত অসম সাহিত্য সভাৰ সন্মিলন প্ৰথমবাৰ অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছো। কুৱেশ্যনটো কি হ'ব? IPLৰ নতুনকৈ ঘোষণা কৰা দল দুটা কি কি? তলত অপচন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন গ আহমেদাবাদ আৰু লক্ষ্ণৌ। কি হ'ব? অপচন গ আহমেদাবাদ আৰু লক্ষ্ণৌ। নেক্সট কুৱেশ্যনটোলৈ আহিছো। কোনটো অসমৰ সৰ্বোচ্চ শৃংগ? কোনটো অসমৰ সৰ্বোচ্চ শৃংগ? তলত অপচন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন খ লাইকে শিখৰ। কি হ'ব? লাইকে শিখৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছো। প্ৰথমখন অসমীয়া চলচ্চিত্ৰ আছিল জয়মতী। প্ৰথমখন অসমীয়া চলচ্চিত্ৰ আছিল জয়মতী। এই জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? তলত অপচন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন গ আইদেউ হেণ্ডিক। শুদ্ধ উত্তৰ কি হ'ব? অপচন গ আইদেউ হেণ্ডিক। এইবাৰ আহিছো নেক্সট কুৱেশ্যন। অসমৰ কোনজন বিজ্ঞানী চন্দ্ৰযান 1ৰ সৈতে জড়িত আছিল? অসমৰ কোনজন বিজ্ঞানী চন্দ্ৰযান 1ৰ সৈতে জড়িত আছিল? তলত অপচন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব জিতেন্দ্ৰ নাথ গোস্বামী। শুদ্ধ উত্তৰটো কি হ'ব? অপচন ক জিতেন্দ্ৰ নাথ গোস্বামী। নেক্সট কুৱেশ্যন। অসমত নিম্নলিখিত কোনটো শোধনাগাৰক অসম চুক্তি শোধনাগাৰ বুলি জনা যায়? তলত অপচন 4টা দিয়া আছে।
শুদ্ধ উত্তৰ কি হ'ব অপশ্যন ঘ নুমলীগড় নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ আহোম সমুদায়ৰ কেনে আকৃতিৰ তলত অপশ্যন 4টা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পিৰামিড নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ মিছন বসুন্ধৰা হৈছে অসম চৰকাৰৰ এক কাৰ্যসূচী কাৰ সৈতে সম্পৰ্কিত তলত অপশ্যন 4টা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভূমি আৰু ৰাজহ নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ অসম জিলাবোৰ হৈছে তেল আৰু গেছৰ মুখ্য ভাণ্ডাৰ তলত অপশ্যন 4টা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব উজনি অসম জিলাসমূহ তেল আৰু গেছৰ মুখ্য ভাণ্ডাৰ নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা নিম্নলিখিত কোনজন ক্ৰীড়া ব্যক্তিৰ নামেৰে পুনৰ নামাকৰণ কৰা হৈছিল তলত অপশ্যন 4টা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ধ্যান চান্দ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন ক ধ্যান চান্দ